মালহামা যিটো যুদ্ধ বুলি কোৱা হৈছে সেই মালহামা যুদ্ধ যদি হৈ যায় তেতিয়াহ'লে আমি বাচিবলৈ কোনো ৰক্ষা নাই। খুব নগণ্য সংখ্যক মানুহ পৃথিৱীত জীয়াই থাকিব। আমি যে দেখিবলৈ পাইছোঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যিটো যুদ্ধ, এই যুদ্ধটো কি মালহামা হোৱাৰ সম্ভাৱনা আছে? আমি তাৰ বিষয়ে অলপ বিশ্লেষণ কৰোঁ আহক। ৰাছিয়া এখন শক্তিশালী দেশৰ ভিতৰত 2 নম্বৰ। বিশ্বৰ যিকোনো দেশৰ সৈতে যুঁজিবলৈ ৰাছিয়া অকলেই শক্তিমান, অকলেই কাফি বুলি ক'ব পাৰি। তাৰ বিপৰীতে তেওঁলোকৰ হাতত আছে অজস্ৰ পাৰমাণৱিক বম, অজস্ৰ হাতিয়াৰ। আৰু আনফালে ইউক্ৰেইনৰ শক্তি ৰাছিয়াৰ তুলনাত খুবেই নগণ্য। ইউক্ৰেইনে যুঁজিবলগীয়া কোনো ক্ষমতা আছেনে ৰাছিয়াৰ সৈতে? কেতিয়াও নহয়, আমি সকলোৱে জানো। গতিকে এই যিটো যুদ্ধ, এই যুদ্ধত যদি সহজে যদি পৰাজিত হয় ইউক্ৰেইন, খুব এটা ডাঙৰ সমস্যা নহয়। যদি ইউৰোপৰ নাটোই যদি শক্তিশালী হৈ ৰাছিয়াক আক্ৰমণ কৰে, ইউক্ৰেইনৰ হৈ আক্ৰমণ কৰে, তেতিয়া কি হ'ব পৰিণতি ভাবিছেনে? বহুত চিন্তনীয় বিষয়। যদি নাটোই সকলো দেশ, আপোনাৰ আমেৰিকাকে ধৰি ব্ৰিটেইন, ফ্ৰান্স, যিটো 30টা দেশ আছে, একত্ৰিত হৈ যেতিয়া ৰাছিয়াক আক্ৰমণ কৰিব, যুদ্ধত নামিব, আৰু সেই যুদ্ধত ৰাছিয়াই নিজে যুঁজিব, আৰু যদি সেই যুদ্ধত যদি ৰাছিয়া হাৰিব লগা হয়, ইউক্ৰেইনৰ বিপৰীতে যদি ৰাছিয়া হাৰিবলগীয়া হয়, তেতিয়াহ'লে তাৰ জবাব দিব লাগিব ৰাছিয়াই। আৰু এই জবাব দিওঁতে ৰাছিয়াই ব্যৱহাৰ কৰিব পাৰে পাৰমাণৱিক বম, আৰু এইটো কৰিবই, আমি সকলোৱে জানো। ৰাছিয়াৰ হাতত ইমান শক্তি আছে যি নেকি শক্তি সি ব্যৱহাৰ কৰিব পাৰে। যদি এটাই পাৰমাণৱিক বোমা যদি প্ৰেৰণ কৰা হয় পৃথিৱীৰ বুকুত, পৃথিৱীৰ মানচিত্ৰ পালট হৈ যাব, পৰিৱৰ্তন হৈ যাব। আৰু এই যিটো কথা হাদিছত আহিছিল মালহামা, সেই মালহামাটো হোৱাৰ লক্ষণ ইতিমধ্যে দেখিবলৈ পাইছোঁ। যদি এই মালহামা যদি এই হাদিছৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে এই বিষয়টো কৈ গৈছে, এটা সময়ত এনেকুৱা এটা যুদ্ধ হ'ব, তাৰ মাজত সামান্য নগণ্য কিছু সংখ্যক মানুহ জীয়াই থাকিব, বাকী সকলো ছিন্ন বিচ্ছিন্ন হৈ যাব। যদি তেনেকুৱা হয়, আৰু হ'বও পাৰে, কাৰণ আজিৰ যুগত প্ৰায়বোৰ দেশতে আছে পাৰমাণৱিক বম, আৰু ৰাছিয়াই যিসকল বিৰোধিতা দেশ তাতেও কিজানি পাৰমাণৱিক বমৰ অস্ত্ৰ ব্যৱহাৰ কৰিব, আৰু সেই সুযোগতে সকলোৱে পাৰমাণৱিক বম অস্ত্ৰ ব্যৱহাৰ কৰিব। লগে লগে পৃথিৱী ধ্বংস হৈ যাব, কিছু সংখ্যক লোক জীয়াই থাকিব। আৰু যদি এই কিছু সংখ্যক লোক জীয়াই থাকে, তেতিয়াহ'লে আপোনালোকে ভাবিব এইটো মালহামা যুদ্ধ যিটো হাদিছত আহিছে। আৰু এই মালহামা যুদ্ধত যদি নহওক, আমি কামনা কৰোঁ, যদি হয়ও হাদিছত আহিছে, যদি আজি নহয় কাইলৈ, এদিন নহয় এদিন হ'বই, এইটো চিৰবাস্তুই হজৰত মুহাম্মদৰ কথা অথলে নাযায়। গতিকে এতিয়া আমাৰ কৰণীয় কি? আমি এতিয়া সকলোৱে ইস্তেগফাৰ পঢ়োঁ, আল্লাহ কৰোঁ, নামাজ ৰোজা পঢ়োঁ, যেনেকুৱা পাৰোঁ, যিটো পাপ কৰিছোঁ সকলোতে অনুতপ্ত হওক, আৰু এই সমস্যাটো সমাধান হোৱাৰ কাৰণে আপোনালোকে সকলোৱে দোৱা কৰক। কাৰণ খুব সময়, নিষ্ঠুৰ সময় পৰা সত্ত্বেও ৰাছিয়াই হাৰ নামানে। ৰাছিয়াই ইংগিত কৰি দিছে যিকোনো পৰ্যায় দখল কৰিব পাৰে ইউক্ৰেইনক, আৰু শাসন কৰিব পাৰে ইউক্ৰেইন। গতিকে ইমান শক্তিশালী এখন দেশে যদি এনেকুৱা অগ্ৰগতি দি আগুৱাইছে, আৰু তাক দমন কৰিবৰ কাৰণে যদি নাটো একত্ৰিত হৈ যদি তাৰ লগত যুঁজ আৰম্ভ কৰে, যুঁজিব, অৱশেষত সি কি ব্যৱহাৰ কৰিব? নিশ্চয় পাৰমাণৱিক বম, যিটো পাৰমাণৱিক বম কোনেও পাৰ্মিশ্যনবিহীন ব্যৱহাৰ কৰিব নোৱাৰে। কিন্তু যেতিয়া গোটেইকেইখন ইউৰোপ ৰাষ্ট্ৰই তাৰ ওপৰত আক্ৰমণ কৰিব, তেতিয়া আৰু একো নিবিচাৰে, নিশ্চয় সি পাৰমাণৱিক বোমা। এইবোৰ বোমা কিয় বনোৱা হৈছে? ইমান বিষাক্ত বোমাবোৰ কেলৈ বনোৱা হৈছে? নিশ্চয় ইয়াৰ এদিন না এদিন ব্যৱহাৰ হ'ব। আপোনাৰ ঘৰত যদি তৰোৱাল থৈছে, আপোনাৰ ঘৰত যদি বন্দুক ৰাখিছে, এদিন না এদিন আপোনাৰ বন্দুক, আপোনাৰ তৰোৱাল ব্যৱহাৰ হ'ব। ৰখা বস্তু কেতিয়াও অথলে নাযায়, হয়তো পাৰমাণৱিক বমেই। আৰু এই বিশাল যিটো হাদিছত আহিছে মালহামা যিটো যুদ্ধ বুলি কোৱা হৈছে, সেই মালহামা যুদ্ধ যদি হৈ যায়, তেতিয়াহ'লে আমি বাচিবলৈ কোনো ৰক্ষা নাই। গতিকে এতিয়া আমাৰ আমাৰ এইটোৱে কৰণীয় যে আমি যিমান পাৰোঁ আস্তাগফাৰ, আল্লাহ কৰোঁ। এইখিনিয়ে বন্ধুসকল, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, নজনা মানুহক সজাগ কৰি দিয়ক। এই মুহূৰ্তত কোনেও হিংসা বিদ্বেষ নকৰি পেলাই এক পৰমেশ্বৰৰ উপাসনা কৰি পেলাই আমি নিজে সাজু হওঁ। হয়তো এইটো মালহামাও হ'ব পাৰে। এই লক্ষণ যিটো ভাল লক্ষণ নহয়। যদি বেয়া লৈ যায়, তেতিয়াহ'লে আপুনি মই কোনে জীয়াই থাকিম, কোনে মৰি থাকিব, কোনেও কাৰো কথা ক'ব নোৱাৰোঁ। আমি সকলোৱে এজনে আৰু এজনৰ মনৰ দুখ আৱেগ সকলোকে ক্ষমা কৰি দিওঁ। এই আবেদনেৰে এই ভিডিঅ'টো মই আপোনালোকৰ মাজত উপস্থাপন কৰিছোঁ। যদি ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।